আজি বনাব লৈছোঁ বগৰী মিঠা আৰু জ্বলা আচাৰ। প্ৰথমতে বগৰীখিনি এনেকৈ হাতেৰে এনেকৈ ফালি ল'ম, তেতিয়া গুড়টো ধুনীয়াকৈ সোমাব। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া ইয়াতে মিঠাতেল অলপ দি লৈছোঁ। বগৰীখিনি কিমান ধুনীয়া লাগিছে চাওকচোন। এতিয়া আচাৰখিনি ৰেডি কৰি ল'ম। এইফালে এয়া বগৰীখিনি ফালি ল'লোঁ আৰু এইফালে মছলা ৰেডি কৰিছে, শুকান আদা, এইপিনে বগা সৰিয়হ গুড়ি আৰু এইপিনে শুকান জলকীয়া গুড়ি আৰু এইপিনে পাঁচফোৰণ, জিৰা, মেথি, চব ধনিয়া সকলোবোৰ মিশ্ৰণ কৰি লৈছোঁ। আৰু এইফালে শুকুৱাই লৈ পকা জলকীয়া কেইডোখৰমান। ইয়াত তেলখিনি গৰম হৈ গ'ল। এতিয়া ইয়াতে বগৰীখিনি ঢালি দিছোঁ। আৰু এতিয়া ইয়াতে যিমান মছলা পাতি আছে চব দি দিম। এইফালে ইয়াত শুকান আদা কেইডোখৰমান দি দিছোঁ। আপোনালোকে নিদিলেও হ'ব, মই আছিলে কাৰণে দি দিছোঁ। আৰু এইফালে ইয়াত বগা সৰিয়হ গুড়ি কৰি থৈছোঁ। ইমান মই গুড়ি কৰি দিয়া নাই, অকণমান আধা গুড়িকৈ দিছোঁ। আৰু এইফালে ইয়াত জলকীয়া কেইডোখৰমান আৰু এইফালে ইয়াত শুকান জলকীয়া গুড়ি। আৰু এইফালে এয়া মছলা গুড়িখিনি। আৰু এতিয়া ইয়াতে আন্দাজমতে নিমখ অলপ দি দিওঁ। যিহেতু মই ইয়াত গুড় দিমেই, অলপ নিমখো দি দিছোঁ। এতিয়া সকলোখিনি লৰাই দিওঁ। গোটেইখিনি তেতিয়া একেলগতে মিশ্ৰণ হৈ যাব। গেছৰ ফ্লেমটো অকণমান ল' কৰি দিওঁ। আপোনালোকেও এনেকৈ বনাই খাই পাইছেনে? বগৰী মিঠা আচাৰ খাবলৈ বহুত টেষ্টি হয়। এয়া মোৰ আচাৰটো ৰেডি হৈয়ে গৈছে। এতিয়া ইয়াতে কাটি লোৱা গুড়খিনি দি দিম। আপোনালোকেও নিজৰ ইচ্ছামতে দিব পাৰে। যদি কমকৈ মিঠা খায় তেতিয়া কমকৈ দিব। মই অলপ সৰহকৈ দি দিছোঁ। এয়া মোৰ আচাৰ। ধুনীয়াকৈ গুড়খিনিও সোমাই গ'ল ইয়াত। এতিয়া অলপ ঠাণ্ডা হোৱাৰ পিছত বৈয়ামত ভৰাই দিম। আপোনালোকেও যদি বনাই পোৱা নাই, এনেকৈ মোৰ নিচিনাকৈ বনাবচোন, খাবলৈ বহুত টেষ্টি হয়। অকণমান এতিয়া টেষ্ট কৰি চাওঁ। বহুত মজা।